অসমখন বেছি পিনা সবকে পইচা দিছে 100 টকা কেনে তাকো বিজেপি মিটিঙত যাবলৈ। তো গাইজ সকলোৱে ভিডিঅ'টো চাওক স্পষ্টভাৱে দাদাজনে কি কৈছে, কেই টকা দিছে তেওঁলোকৰ মিটিঙত যাবৰ কাৰণে। বিজেপিৰ মিটিঙত আছিলো আমি বিদেশ আজি বনাত আজি 100 টকাকে এগ্ৰিমেণ্ট আছিল। 50 টকা দিছে আমাক। এই ৰাইজ খাৱা লোৱা একো নাই, ৰাইজ পানী বটল এটাও নাই খাবৰ কাৰণে, চব হাতৰ পইচা খৰচা চেছ। এয়া খৰমুজ কিনি আনিছো, ইয়া খৰমুজ। বিজেপিয়ে 100 টকাকে এগ্ৰিমেণ্ট কৰি পিনে 50 টকাকে দিছে স্পষ্টভাৱে, কিন্তু খাব লগা তেওঁলোকৰ হাতত একোৱে নাই। ইমানে ভাল মিটিং কৰিছে, ইমানে মানুহ মাতিছে, কিন্তু পইচা নিদিলে এনেও গম পায় যে বিজেপি মিটিঙত এনেও মানুহ নহয়। কাৰণ কেলে সংসাৰ দলালী চৰকাৰে যদি পইচা নিদিয়াকৈ মানুহ হয় তেতিয়াহ'লে কি হ'ব? সেইটোৱে যদি গৌৰৱ গগৈ এটকা নিদিয়াকেনে মানুহ কিমান চাবা, কিন্তু বিজেপি মিটিঙত যে প্ৰতিটো মিটিঙত মানুহ পইচা দি পিনে মানুহ হয়, নহ'লে কিন্তু মানুহ নহয়। স্পষ্টভাৱে এইটো সত্য কথা যে 500-100 টকা দিব, নহ'লে 50 টকা দিব মিটিঙত, সেইকাৰণে মানুহ ইমান হয়। কিন্তু তাৰে মাজত কথাই কৈছোঁ, বুজি পোৱা মানুহে তেওঁলোকক মানে একদম অভংগীতাই তেওঁলোকক ভোটটো দিব। বুজি পোৱা মানুহে তেওঁলোকৰ কাহিনী ভোট নিদিয়ে, পইচা দি পিনে অকল মাতে। এতিয়া খাবলৈ একো নাই বুলি কৈছে, আপুনি শুনিছেই দেখোন। অসমখন বেছি পিনা সকলোকে 500, 1000, 9000, 1200 টকাকৈ দি পিনা এতিয়া কি কৰিছে, আকৌ মিটিঙতো তেওঁলোকে পইচা 50 টকা দিছে 100 টকা এগ্ৰিমেণ্ট কৰি পিনা। তেতিয়াহ'লে ভাবি চাওক কেনেকুৱা ঘাটিয়া চৰকাৰ আৰু কি চৰকাৰ। ইমান মিছা কথা কোৱা চৰকাৰটোক ৰাইজে ইমান কিয় বিচাৰে? সেইকাৰণে এবাৰ একদম পূৰা পানীটো খুৱাই দিয়ক।